নমস্কাৰ, মই কাশ্যপৰাজ শইকীয়া। ৰাস্তাইদি গৈ থাকোঁতে এগৰাকী আইতাই আহি মোক ক'লেহি যে বৰ ভোক লাগিছে অ' বপাইটো। মই সুধিলোঁ, কি খাব আইতা? মানুহগৰাকীয়ে ক'লে, দুপৰীয়া হ'ল, বৰ ভোক লাগিছে অ'। ভাত খোৱাৰ কথা ক'লে। মই অনুভৱ কৰিলোঁ যে আমি বহু লোকে দুবেলা দুমুঠি খাবলৈ পাইছোঁ। তেওঁলোকেতো দিনটোত এসাঁজ খাই এসাঁজ নোখোৱাকৈও থাকে। মই তেওঁলোকৰ দুপৰীয়াৰ ভাতসাঁজ খুৱাবলৈ পাই বহুত সুখ অনুভৱ কৰিলোঁ। পথৰ কাষত ৰৈ থকা মানুহবোৰক যদি সকলোৱে সামৰ্থ্য অনুযায়ী কিবা অলপো যদি সহানুভূতি দিব পৰা যায়, তেওঁলোকৰ মনত এটা হাঁহি দেখা পোৱা যায়, যি হাঁহিয়ে পাছত নিজক বহুত সুখী কৰে। আচলতে জীৱনত প্ৰকৃত সুখ আনক দিয়াৰ মাধ্যমেৰেহে পোৱা যায়, আনৰ পৰা লোৱাৰ মাধ্যমেৰে নহয়। তেওঁ ষ্টুডেণ্টক গৈ পেলাই ঘৰে ঘৰে টিউশ্যন কৰে। টিউশ্যন কৰি আহি আমাক আজি দুপৰীয়াৰ আহাৰটো আমাক যোগাৰ কৰি দিছে। পেটৰ ভাত সাজ আমাক আজি মুকলি কৰি দিছে। তেওঁ যদি বহুত উন্নতি হওক, তেওঁ ঘৰ আছে, মা আছে, দেউতা আছে, তেওঁলোকৰ আশীৰ্বাদ কৰিছোঁ বহুত উন্নতি হ'ব। তেওঁ গোটেই জীৱন লাইফটো অল লাইফ তেওঁ ভাল হওক আৰু গোটেই জীৱনটো আৰু তেওঁৰ নিচিনা আৰু আন কিছুমান ব্যক্তি আহিও আমাক যাতে তেনেকৈ দান কৰে, আমি তাকেহে বিচাৰিছোঁ। আৰু তেওঁ ভৱিষ্যত উন্নতি কামনা কৰিলোঁ, তেওঁ উজ্জ্বল ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আৰু ভাল হ'ব তেওঁ যিখিনি ছাত্ৰ ক্লাছ কৰিছে আৰু যাতে দুগুণ তেওঁ ষ্টুডেণ্ট পাওক। আৰু মই ভাল পাওঁ, মই তেনেকৈয়ে এজন শিক্ষয়িত্ৰী আছিলোঁ। আৰু সেইটো কাৰণে আজি মই ক'বলৈ বিচাৰিছোঁ যে মই যেন ভাল পাওঁ, মানে পঢ়াটোৰ ক্ষেত্ৰত বহুত ভাল পাওঁ। মই ক্লাছ 2ৰ পৰা মানে বাগানত গৈ পেলাই টিউশ্যন কৰোঁ, ল'ৰা ছোৱালীক টিউশ্যন কৰি আজি মানে ভুক্তভোগী। আজিকালি সেইটো কাৰণে তোমাৰ কথাটো শুনি মই বহুত ভাল পাইছোঁ যে ষ্টুডেণ্ট পঢ়াই মেলি আজি আমাক আহাৰটো ব্যৱস্থা কৰি দিছে। আৰু তোমাৰ উজ্জ্বল হওক, ভৱিষ্যত কামনা হওক, তোমাৰ মানে ভৱিষ্যত জীৱন যি আপোনাৰ বিয়া পাতিছা নাই সেইটো মই নাজানো, তোমাৰ গোটেই ঘৰখন গোটেই ঘৰখনৰ পৰিয়াল লৈ যিখিনি ব্যক্তি আছে তোমাৰ ঘৰত প্ৰত্যেকজনলৈকে মই শুভেচ্ছা দিছোঁ। আৰু যাতে বহুত উন্নতি হওক আৰু ভাল হওক। তোমাৰ যদি চাকৰি হোৱা নাই, চাকৰি হ'ব তোমাৰ, আৰু তোমাৰ ক্লাছ আৰু বেছি হওক, আৰু হ'বই আৰু তুমি আৰু বেছি তোমাৰ নিচিনাকৈ যেনেকৈ আমাক যেনেকৈ দিছে আজি দুপৰীয়া আহাৰ আৰু আন কিছুমান ব্যক্তিৰ যাতে আমাক যেনেকৈ আহাৰ দিয়ে তেনেকৈ বহুত কৈছোঁ।
আহিব আৰু কেইটা আছে